মোৰ দেউতাই গঢ়া ঘৰখন ৩ মহলীয়া, কিন্তু তাত মোৰ পচন্দৰ এটা ৰুমো নাই। দেউতাই ঘৰখন বনাই থাকোঁতে যেতিয়া মই কৈছিলোঁ যে এইটো ৰুমত এইটো কালাৰ ভাল নালাগিব, এই ডিজাইনটো এইটো ৰুমত ভাল নালাগে, এই বস্তুবোৰ ইয়াত নাৰাখিবা, বেলেগত ৰাখা, ইয়াত ভাল নেদেখাব, দেউতাই মোৰ ইনষ্ট্ৰাকশ্যনবোৰত অতিষ্ঠ হৈ এদিন কৈয়ে পেলালে, এয়াতো তোৰ ঘৰ নহয়, যেতিয়া নিজৰ ঘৰ হ'ব তেতিয়া নিজৰ পচন্দ মতে সজাই ল'বি। এইখন ঘৰত তই মাজে মাজে ফুৰিবহে আহিবি, সেয়ে ইয়াত তোৰ মতে নহজালেও হ'ব। মই চুপ হৈ গৈছিলোঁ। মোৰ শহুৰৰ ঘৰখনো ডাঙৰ, ৪ মহলীয়া, কিন্তু বিয়াৰ পিছৰে পৰা মানুহজনৰ চাকৰি সূত্ৰে মানুহজনৰ লগত মানুহজনৰ কৰ্মস্থলীৰ ওচৰতে থাকিব ল'লোঁ। আৰু শহুৰৰ ঘৰখনতো অতিথি ৰূপেই যোৱা হয়। তাত আচলতে মোৰ নিজৰ বুলিবলৈ একোৱেই নাই। আৰু য'ত মই এতিয়া আছোঁ, এইখন ঘৰো সম্পূৰ্ণভাৱে মোৰ হৈ উঠা নাই। কথা কটাকটি হ'লে ঘৰৰ পৰা উলিয়াই দিয়াৰ হুমকি দিয়ে মানুহজনে, অথবা য'ৰ পৰা আনিছোঁ তাতেই থৈ আহিমগে বুলিও কয়। গুচি যাবলৈ কোৱা বা ঘৰৰ পৰা উলিয়াই দিয়াৰ হুমকি এয়া প্ৰথম নহয়, কেইবাদিনো শুনিব লগা হৈছে। মৰম ভালপোৱাৰ এই সংসাৰখনত এইবোৰ কথা যেন মোৰ অন্তৰখন ছেদ কৰি যায়। কথাবোৰ কাণত বাজি থাকে। আচলতে কি জানে, মোৰ নিচিনা আৰু বহুত ছোৱালী আছে যি কাৰোবাৰ ঘৰত আশ্ৰিত, নিজৰ বুলিবলৈ একোৱেই নাই। মোৰ জীৱনৰ এটাই সপোন, মোৰ এখন নিজা ঘৰ হ'ব, যিখন ঘৰ মই মোৰ পচন্দ মতে সজাম। ঘৰখনৰ আগফালে থাকিব মই ভালপোৱা ফুলৰ এখন সৰু বাগিচা, আৰু পিছফালে থাকিব মোৰ ফল মূল আৰু শাকনি বাৰী। ড্ৰয়িং ৰুমটোত থাকিব মোৰ পচন্দৰ আৰামদায়ক এযোৰ চোফা, য'ত মই মোৰ ভৰি দুখন মেলি একদম আৰামত বহি মই ভালপোৱা কিতাপবোৰ পঢ়িম। এখন বিশাল আকাশৰ তলত থাকিব মোৰ চাদৰ সৰু ছাউনি, জোনাক ৰাতিয়ে য'ত তৰাবোৰে আহি মোৰ দোলনাটোত দুলিব। আৰু মোৰ পিছত মোৰ ঘৰখনৰ উত্তৰাধিকাৰী হ'ব মোৰ ছোৱালীজনী, আৰু তাইৰ পিছত তাইৰ ছোৱালীজনী, যাতে তেওঁলোকক কোনেও ক'ব নোৱাৰে যে মোৰ ঘৰৰ পৰা ওলাই যা, এইখন ঘৰ তহঁতৰ নহয়। শেষতে নিজৰ ঘৰখনত নিজৰ মতে সজাই সুন্দৰ জীৱন যাপন যাতে কৰিব পাৰে। নাজানো মোৰ এই ঘৰ সজোৱা সপোনটো কেতিয়া পূৰণ হ'ব, কিন্তু নিশ্চয়কৈ হ'ব, দেৰিকে হওক, তথাপিও মোৰ নিজৰ এখন ঘৰ হওক। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে মোৰ পেজটোক ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।